প্ৰিয় বন্ধুসকল, এতিয়া ৰাতিপুৱা সময় 8 বাজিছে আৰু মই আছোঁ ধনশিৰি নৈৰ বুকুত। মই সেইটো পাৰে পাৰ হৈ যাম। এটা বিশেষ অঞ্চললৈ মই গৈ আছোঁ, যিটো ৰাষ্ট্ৰীয় ওৰাং অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চল। এইটো বালিৰ চৰৰ মাজেৰে মই খোজকাঢ়ি গৈ আছিলোঁ আৰু মই এটা সময়ত আপোনালোকক দেখাম। মই যিটো ঘৰত যাবলৈ ওলাইছোঁ সেই ঘৰৰ মানুহজনক মই দেখাবলৈ আপোনালোকক মই চেষ্টা কৰিম। আৰু মই উপস্থিত হৈছোঁ আহি ৰাষ্ট্ৰীয় ওৰাং অভয়াৰণ্যৰ পশ্চিম ফালৰ অঞ্চলটোত। এইটো পশ্চিম ফালৰ সীমা আৰু এই সীমাৰ গাতে লাগি আছে সেই বেমাৰী মানুহজনৰ ঘৰ, যিজন মানুহ আজি শয্যাশায়ী, জটিল ৰোগত আক্ৰান্ত হৈ মানুহজন বিচনাত ছটফটাই আছে। তেওঁৰ পৰিয়ালত উপাৰ্জনকাৰী বুলিলে তেওঁ নিজেই, আৰু আজি তেওঁ বিচনাত পৰি আছে। তেওঁৰ পৰিবাৰ আৰু 2টা কন্যা সন্তানেৰে তেওঁৰ পৰিয়াল। তেওঁ পইচাৰ অভাৱত ভাল চিকিৎসা তেওঁ কৰিব পৰা নাই, তেওঁ বিচনাত পৰি আছে। তেওঁৰ শৰীৰটো আপোনালোকে চাব, একেবাৰে কাঠৰ দৰে টান হৈ আছে। গোটেই গাত তেওঁৰ পানী আহিছে, পেটত পানী, মুখত পানী, ভৰিতবিলাকত পানী আহিছে। সেয়ে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উৎসৰ্গা কৰিব বিচাৰিছোঁ, যাতে আপোনালোকে দয়া কৰি 2-1 পইচা তেওঁলোকৰ একাউণ্টত, মই একাউণ্ট নাম্বাৰটো আৰু এটা গুগল পে' নাম্বাৰ মই ভিডিঅ'টোত শ্বেয়াৰ কৰিম। আৰু ৰোজাও আহি আছে, হয়তো আপোনালোকে কোনোবাই জাকাত দিব, কোনোবাই ফিতৰা দিব, তাৰে এটা অংশ যদি এই ব্যক্তিজনৰ একাউণ্টত বা গুগল পে'ত দি দিয়ে, হয়তো এই ব্যক্তিজনে দুবেলা দুমুঠি অন্তত পৰিয়ালটোৰে হয়তো সুখেৰে খাব পাৰিব। এয়া মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। পাৰিলে আপোনালোকে অন্তত কিছু ধনৰ অংশ আপোনালোকে এই পৰিয়ালটোৰ একাউণ্টত দান কৰিব আৰু এই পৰিয়ালটোক জীয়াই থকাৰ এটা সুযোগ দিব। বন্ধুসকল, পাহৰি নাযাব, অনুগ্ৰহ কৰিছোঁ। নিশ্চয় আপোনালোকে এই পৰিয়ালটোৰ কাৰণে অলপ হ'লেও আৰ্থিক সাহায্য আগবঢ়াই এই পৰিয়ালটোক সকাহ দিয়াৰ চেষ্টা কৰিব। মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে আপোনালোকৰ ফিতৰা নাইবা জাকাতৰ কিছু অংশ এই মানুহটোৰ একাউণ্টলৈ পঠাই দিয়ক আৰু মানুহটোক অলপ আৰ্থিক সকাহ দিয়ক। এই মানুহজনৰ 2টা দিন যাতে এটা সাজ তেওঁলোকে খাব পাৰে। মোৰ হাতত ইমান পইচাও নাই, মই কিবা এটা পইচা আপোনালোকৰ হাতত অৰ্পণ কৰি আছোঁ, দি আছোঁ। আপোনালোকেও পাৰিলে, যদি পাৰে, যি পাৰে সেইখিনি অলপ আৰ্থিক সাহায্য তেওঁলোকৰ একাউণ্টত দান কৰি